নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ইউটিউব চেনেল ড-৪ আছামলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজলৈ আগৰ দৰে দেওবৰীয়া কুইজৰ খণ্ড ৪টো লৈ আনিছোঁ, য'ত আমি 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। আহক তেন্তে আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ কোনজন ব্যক্তিক জলমানৱ হিচাপে জনা যায়? উত্তৰ, ৰাজেন্দ্ৰ সিং। আজিৰ ২ নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ প্ৰথম সৌৰ শক্তিৰ দ্বাৰা চালিত উৰাজাহাজটোৰ নাম কি? উত্তৰ, সোলাৰ ইম্পালছ 1। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে, বিশ্বৰ প্ৰথমজন অন্ধ ব্যক্তি যিজনে এভাৰেষ্ট শৃংগ আৰোহণ কৰিছে, তেখেতৰ নামটো কি? উত্তৰ, চীন দেশৰ ঝং হং। আজিৰ চতুৰ্থ প্ৰশ্নটো হৈছে, আন্তৰ্জাতিক মেকুৰী দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ, ৮ আগষ্ট। ৫ নম্বৰ প্ৰশ্নটো, PSLVৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ, পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেল। ৬ নম্বৰ প্ৰশ্নটো, কোনবিধ ভিটামিনে তেজ গোট মৰাত সহায় কৰে? উত্তৰ, ভিটামিন কে। ৭ নম্বৰ প্ৰশ্নটো, দ্য হোৱাইট টাইগাৰ কিতাপখন কাৰ দ্বাৰা লিখিত? উত্তৰ, অৰবিন্দ আদিগা। ৮ নম্বৰ প্ৰশ্নটো, গৰুৰ গোবৰত কোনবিধ গেছ পোৱা যায়? উত্তৰ, মিথেন গেছ। ৯ নম্বৰ প্ৰশ্নটো, কোন দুখন দেশৰ জাতীয় পতাকাত সেই দেশৰ মানচিত্ৰ অংকিত থাকে? উত্তৰ, ছাইপ্ৰাছ আৰু কোছভো দেশৰ। আজিৰ অন্তিম তথা ১০ নম্বৰ প্ৰশ্নটো হৈছে, পঞ্জাৱৰ স্বৰ্ণ মন্দিৰ কোনে স্থাপন কৰিছিল? উত্তৰ, গুৰু অৰ্জুন দেৱে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা প্ৰশ্ন ৰাখিছোঁ। সেই প্ৰশ্নটো হ'ল, সাপৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোৰ নাম কি? গতিকে আপোনালোকে কমেণ্ট বক্সত উত্তৰটো দিবলৈ চেষ্টা কৰিব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।